আৰু ইফালে আমাৰ সকলোৱে খোৱা আৰম্ভ কৰিলে। মজা একদম কিবা বনাইছি তোমাকো লাগে তাইকো লাগে। আৰু এতিয়া আমি ফুৰিব যাব ওলাইছো। একদম দিনটো শুলো আজি, যিহেতু ইয়াতে একো সেনেকুৱা বিশেষ নাইও আমাৰ ঈদ বুলি, দিনটো শুইছো। আৰু এই বদমাছ কান্দি আছে, বদমাছ চোৱা চোৱা চোৱা, তুমি চোৱাচোন ফুফু যাবানে নাই তুমি? ফুফু 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 নোযোৱা তুমি? ফুফু বলা বলা আমি ফুফু যাও। হেল্ল' এভৰিৱান, ঈদ মুবাৰক। আপোনালোক সকলোকে মোৰ ফালৰ পৰা ঈদৰ বহুত বহুত শুভেচ্ছা জনালো। আৰু এইবাৰ ঈদত আমাৰ ঘৰত যোৱাই নহ'ল, আমি ইয়াতে থাকিলোঁ। আপোনালোকে আগৰ ব্লগত গমেই পাইছে যে আমি বিশাখাপট্টনম আহিছোঁ, আৰু সেইকাৰণে এইবাৰ যোৱা নহ'লে ঘৰত। আৰু ঘৰখন বহুত মিছ কৰিছোঁ এইবাৰ। মোৰ বাহিৰত মানে এইবাৰ প্ৰথম ঈদ, আৰু দিনটো আমি কি কি কৰোঁ আজি ইয়াতে, তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো আগলৈ চাই থাকিব, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইয়া লাৰুকেইটা মই ৰাতিয়ে বনাই থৈ দিছোঁ। এয়া চুজিৰ লাৰু, এতিয়া যে পুৰা ধুনীয়া হৈ উঠিছে, দেখিছেনে? আৰু এইটো হৈছে চাউলৰ গুড়িৰ পেকেট, মই অনলাইন অৰ্ডাৰ কৰিছোঁ। ইয়াতে যিহেতু ক'তনো নিজে গুড়া খুন্দি থাকিম, আৰু সেইটো কাৰণে অনলাইনে অৰ্ডাৰ কৰি দিছোঁ। এতিয়া এইটোৰে মই পিঠা বনাম। আৰু এয়া মই গুড়াটো সানি লৈছোঁ এনেকৈ। এতিয়া মই পিঠাকেইটা বহাই দিওঁ, চাওক কেনেকুৱা হয়, আপোনালোককো দেখাওঁ। পিঠাকেইটা কিন্তু ধুনীয়াকৈ ফুলিছে, চাওকচোন কি ধুনীয়াকৈ ফুলিছে পিঠা। প্ৰথমৰ দুটা পিঠা অকণমান বেয়া হৈছিল, কিন্তু পিছৰকেইটা যে বৰ ধুনীয়াকৈ ফুলিল। এইখিনি মটন কালিয়ে আনি থৈ দিছিলোঁ, ফ্ৰিজত থৈ দিছিলোঁ এইখিনি। এতিয়া আধা বনাওঁ আৰু আধা গধূলিকৈ বনাম। আলহী আহিব গধূলি, সেইটো কাৰণে গধূলিকৈ আধা বনাম আৰু আধা এতিয়াই বনাওঁ। এইফালে মই পিঁয়াজ কুটি থৈ দিছোঁ, আৰু ইয়াতে আদা নহৰু দিছোঁ ইয়াতে। আদা দিয়া নাই, অকণমান দেৰিকৈ দিম আদাটো। এতিয়া এইখিনি কৰি লওঁ। এইফালে একদম মটনৰ ধুনীয়াকৈ পাক আহিছে, আৰু হাজবেণ্ডে খাওঁ খাওঁ লগালে মটন। এতিয়া অকল মটনে বনাইছোঁ, আবেলিলৈকে চাওঁ কি কি বনাওঁ, কাৰণ এতিয়া আমি দুজনে, আৰু আবেলিলৈকে সেই আলহী আহিব। এইফালে ইয়ানাক পাপাকে পুৰা পুটপুটি জোতা আনি দিছে, আৰু তাই পুটকে খোজকাঢ়ি আছে। আহা 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 ইয়ানা, আহা এইফালে আহা, নাযাবা এইফালে আহা। এই পুটপুটি এইফালে আহা, এইফালে আহা। আৰু ইফালে আমাৰ সকলোৱে খোৱা আৰম্ভ কৰিলে। মজা একদম কিবা বনাইছি তোমাকো লাগে তাইকো লাগে। আৰু এতিয়া আমি ফুৰিব যাব ওলাইছো। একদম দিনটো শুলো আজি, যিহেতু ইয়াতে একো সেনেকুৱা বিশেষ নাইও আমাৰ ঈদ বুলি, দিনটো শুইছো। আৰু এই বদমাছ কান্দি আছে, বদমাছ চোৱা চোৱা চোৱা, তুমি চোৱাচোন ফুফু যাবানে নাই তুমি? ফুফু 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 নোযোৱা তুমি? ফুফু বলা বলা আমি ফুফু যাও। আৰু আমি এতিয়া আহিলো ওলাই বাহিৰত। লিফ্ট আহি পোৱা নাই, লিফ্ট ৰখি আছো, তলত নামি যাব লাগিব। হয়নে ইয়ানা? হয়নে হয়নে হয়নে? আৰু লিফ্টটো থাৰ্ড ফ্ল'ৰ পাওঁতে ৰখি গ'ল, সেইকাৰণে আমি চিৰিৰে খোজকাঢ়ি আহিলোঁ। লিফ্টটোৰ কেতিয়াবা এনেকুৱা প্ৰব্লেম হয় বাৰু,
বেছি নহয় যিহেতু থাৰ্ড ফ্ল'ৰৰ পৰা, সেইকাৰণে খোজকাঢ়িয়ে আহিলোঁ এইখিনি। এইফালে আমাৰ ছাৰে লৈ লৈছে স্কুটি আৰু আমি স্কুটি লৈ ফুটিব যাওঁ ইয়ানাৰ লগত। এইজনী ইয়ানা দুষ্ট। আৰু এই যে বিশাখাপট্টনমৰ মোৰ এইবাৰ প্ৰথম ঈদ, মানে অসমৰ বাহিৰত মোৰ এইবাৰ ইয়াতে প্ৰথম ঈদ। সেইটো কাৰণে যে এইবাৰ ঘৰলৈ ইমান মনত পৰিছে ঈদত। আৰু আমি তিনিওজনে দুপৰীয়া ভাত খাই উঠি এই গধূলি 5টা বজালৈকে টোপনিয়ে মাৰিছোঁ। এতিয়া 5টামান বাজিছে আৰু ভাবিলোঁ অকণমান ওলাই যাওঁ, একদম ভালো লগা নাই ইমান, যিহেতু ঘৰৰ পৰা দূৰত আছোঁ আজিৰ দিনটোতো। সেইটো কাৰণে ওলাই আহিলোঁ, অকণমান বাহিৰত ভাল লাগিব বুলি আহিলোঁ। একদম পাহাৰৰ সেইটো ডলফিন, একদিন ডলফিনত আহিম দিয়া। আৰু এইয়া এওঁক এদিন ডলফিনলৈ ফুৰিব আহিম বুলি কওঁতে এওঁ আহি ডলফিনে পালে, মানে আমি আহি ডলফিনে পালোঁ। আৰু বেছি দেৰি কৰা নাই, বেছি ভিতৰলৈ যোৱাও নাই আজি, যিহেতু আলহী আহিব। এতিয়া ঘৰলৈ যাওঁ তাড়াতাড়ি। আৰু এয়া দেখিছেনে এইখন ট্ৰেইনখনত মানে ইমান শ্ল' গৈছে, আমি ইয়াতে বহুত সময় ৰখিলোঁ। আৰু এয়া এইমাত্ৰ আমি ঘৰ আহি পালোঁ। আৰু ইয়ানা দুষ্টজনীও হাল্লা কৰি আছে। আৰু যিহেতু আলহী আহিব এতিয়া গধূলি, মই কি খানা বনাওঁ দেখাম আপোনালোকক। আৰু কোন আলহী আহিব দেখাই আছোঁ। আলহী অহাৰ পিছত লগ পাই আছোঁ। এইফালে কাক লগ পালোঁ বহুত দিনৰ মূৰত। আগৰ ভিডিঅ'টো তোমাক দেখিছে ন? আৰু ইয়াত ধ্ৰুৱৰ ৱাইফ, নতুন বিয়া। তাইও হাঁহিছে। এইজনী কোন হয়? খুৰী নে? খুৰী দিয়া। মনিকা আজি ফাৰ্ষ্ট টাইম আহিছে ইয়াতে অহাৰ পৰা। আৰু ইহঁতৰ পুৰা মেল। আৰবিকা হাই। ধ্ৰুৱক পুৰা 2 বছৰ পিছত লগ পাইছোঁ আজি। আলহীক পুৰা কামত লগাই দিছোঁ। কি বনাইছোঁ দেখুৱাই দিয়া। ये है मटन, এইটো পনীৰ, এইটো মটন আৰু দালি বনাইছোঁ আৰু একো নাই। লাল নতুন কইনা যে লাল Mama, ini mah, ye Arvika. ये है आरबिका। Arvika mixin hai no? Itu ekdom fawatu, tergoda hamar. Itu hamar masab future. Hajane ji, siap sampai moi. Bye bye. Bye. Apa ibadah? Ini pet shop. মানুহবোৰক বিদায় দি আমি এতিয়া ৰুমত যাম। ইয়ানা চোলা ওলাই গৈছে। আলহীকেইটাও গ'লগৈ ঘৰত। আৰু ঈদৰ দিনটো আমি কেনেকৈ কটালোঁ ইয়াতে আপোনালোকক দেখালোৱে।
আৰু এবাৰ যিহেতু ঘৰত যাব নোৱাৰিলোঁ, ঘৰলৈ এবাৰ বহুতে মনত পৰিছে, আমাৰ বহুতে মনত পৰিছে। যিমান যি নহওক ঘৰত মানে ঈদ বুলি ক'লে আৰু ঘৰত ভাল লাগে হয়নে? যিয়ে নহওক বাৰু, যদি ভিডিঅ'টো চাই আজি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদি আজি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই, গুড নাইট।